হেল্ল' আজি ভাবিছোঁ আমি ঔটেঙা খাম। এয়া এটা মানি প্লেণ্টৰ পাত কাটি লৈছোঁ, ডাঙৰ মানি প্লেণ্টৰ পাত কাটি লৈছোঁ, তাত ঔটেঙাটো দি পেলাই আমি ধুই লৈছোঁ। এতিয়া আমি দিছোঁ ঔটেঙাখিনি মিক্সিত, ঔটেঙা জলকীয়া সৰহকৈ দিছোঁ আৰু নিমখ অকণমান। এয়া আমাৰ ঔটেঙা ৰেডি। কেনেকুৱা যে টেষ্টি হৈছে নহয়, আপোনালোকে এবাৰ খাই চাব দেই। আজি যেতিয়া ঘৰতে আছোঁ ভাবিলোঁ কচুকে খাম, কচুৱে ছিঙি আনো। এই ফুলখিনি যে ইমান ধুনীয়া, এতিয়া ঘৰলৈ আহি ময়ে মাংস বনাবলগীয়া ধুনীয়া। এয়া আমি লৈছোঁ আধা কিলো মাংস, অলপমান নিমখ হালধি সানি পেলাই মই থৈ দিছোঁ। পাছত কচু যে খাওঁ বুলি কৈছিলোঁ, এয়া কচু মই পিঁয়াজ জলকীয়া আদা নহৰু দি এয়া ভাজিছোঁ। আৰু এতিয়া বনাম মই মাংসখিনি, মানে চিকেনখিনি। পিঁয়াজ অকণমান দি ভাজি, তেল আকৌ বেছি দিয়া নাই, অকণমানহে দিছোঁ। মই আদা নহৰু